সৰ্থেবাৰী অসম বিখ্যাত কাঁহ শিল্পৰ নগৰী। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এই কথা এতিয়া নজনা লোক হয়তো এজনো নোলাব। এই কাঁহ শিল্প নগৰীতেই উদযাপিত হৈ আছে সভা মহোৎসৱ। প্ৰতি বছৰে পাঁচখেল গয়াৰহে আয়োজন কৰি অহা জগন্নাথ প্ৰভুৰ শ্ৰীচৰণত সৰ্বমংগলাৰ্থে সেৱা এভাগ জনাই আহিছে সমগ্ৰ সৰ্থেবাৰীবাসীয়ে। মাঘী পূৰ্ণিমা তিথিত হোমযজ্ঞৰে আৰম্ভ কৰা এই সভা মহোৎসৱটি 7 দিনৰ পৰা 9 দিন পৰ্যন্ত উদযাপন কৰা হয় বুলি আয়োজকসকলৰ পৰা জানিব পৰা যায়। স্থানীয় লোকৰ ভাষ্য অনুযায়ী এই সভা আৰম্ভ হৈছিল 1862 পৰা 65 ভিতৰত। তাৰ আগেয়ে ব্ৰিটিছে মাটিৰ খাজানা বৃদ্ধি কৰাৰ প্ৰতিবাদ কল্পে সেই সময়ত ৰাইজে ব্ৰিটিছৰ উক্ত সিদ্ধান্তৰ বিৰুদ্ধে তৰা গোচৰত জয়ী হোৱাৰ আনন্দতে পাতিছিল ভদ্ৰকালী পূজা। কিন্তু এছাম পূজা পাতলত বিশ্বাসী নোহোৱাৰ বাবে পিছলৈ এই পূজাৰ পৰিৱৰ্তে ৰাজহুৱাভাৱে নাম প্ৰসংগৰে উদযাপন কৰিবলৈ লোৱা হ'ল সভা মহোৎসৱটি। এইবেলিও পাঁচখেল গয়াৰহে আয়োজন কৰিছে 155 সংখ্যক সভা মহোৎসৱটি। বিভিন্ন স্থানৰ পৰা অহা ভিন ভিন ব্যৱসায়িক প্ৰতিষ্ঠানে স্থানীয় কাঁহ শিল্প ব্যৱসায়ীসকলৰ লগতে অন্যান্য ব্যৱসায় কৰিবলৈ পোৱাৰ সুবিধাৰ্থে বেছ জনবহুলতাৰে মেলা সদৃশ হৈ পৰে সভাথলী। বহু দূৰ দূৰণিৰ পৰা আহি ভিৰ কৰাত লোকে লোকাৰণ্য হৈ পৰা সভাথলী এতিয়া যেন সৰ্থেবাৰীবাসীৰ আনন্দত সীমা নোহোৱা সীমা। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।